এনেকুৱা দানা যদি বন্ধুসকল এমাহমান বনাই খোৱা যায় গাহৰিকেইটাক তো গাহৰিকেইটাৰ মানে ছাল সুতুৰা পৰা লগতে কমজুৰি হোৱা আৰু বহুত ধৰণৰ বেমাৰ ৰোগ দূৰ কৰি নিব গাহৰিকেইটাৰ একেবাৰে মানে স্বাস্থ্য পাতিও ভাল হৈ আহিব আপোনালোকৰ তো বহুতে কমেন্ট কৰি আছিল সেইকাৰণে ভিডিওটো দিবলৈ ওলাইছো আপোনালোক গোটেইখিনি ভিডিওত জনাই যাম কোনোবাই যদি নতুন আহে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব যাতে আহিব লগা নতুন ভিডিও নটিফিকেশন আপোনালোকে পাই থাকে আৰু মাক গাহৰিক যদি আপোনালোকে এনেকুৱা ধৰণৰ দানা বনাই খোৱা পাৰে তো আপোনালোকৰ গাহৰিকেইটাৰ চেহেৰা পাতি আৰু ছালৰ মানে যোনটো নেকি ৰোগ প্ৰতিৰোধ বহুত ধৰণৰ মানে বেমাৰ আজাৰ দূৰ কৰিবই আৰু আপোনালোকে কি কি ইয়াতে ব্যৱহাৰ কৰিব লাগে গোটেইখিনি মই ভিডিওৰ মাত্ৰ জনাই যাম ইয়াতে কি কি দিয়া হয় কি কি কৰা হয় তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব কোনো স্কিপ নকৰিব আৰু ইয়াতে দেখিছে আপোনালোকে দুটা ধৰণৰ দানা বনাই আছো কি বনাই আছো কি কথা গোটেইখিনি আপোনালোকে চাই থাকিব আৰু এটা লাইক দবাই যাব তাতে তো এতিয়া বন্ধুসকল ভিডিওটো আৰম্ভ কৰো লগতে দানাও কাটি যাওঁ লগতে আপোনালোকৰ কমেন্টবোৰৰ এনসাৰো দি যাওঁ বহুত ধৰণৰ তেনেকৈ আপোনালোকে যে কমেন্ট কৰিছিলে গাহৰি ছাল সুতুৰিৰ পৰা লগতে বেমাৰ হলে মানে দানা নখোৱা বিষয়ে অকমান আলোচনা কৰিম আৰু লগতে মই দানাও কাটি যাম মানে বহুত ধৰণৰ তেনেকৈ আৰু আলোচনাবোৰ কৰি যাম আপোনালোকৰ মাজলৈ আৰু আপোনালোকে তেনেকৈ চাই থাকিব লাগিব ভিডিওটো ঠিক আছে বন্ধুসকল তো ভিডিওটো আৰম্ভ কৰো মানে কথাটো হল কি বহুতে কমেন্ট কৰি আছে দাদা আমাৰ ছালবোৰ মানে গাহৰিকেইটা সুতুৰি পৰি গৈছে আৰু প্ৰায়ভাগ এই গাহৰিটো হৈছে তেজপুৰীয়া গাহৰি দেখা যায় তো তেজপুৰীয়া গাহৰিৰ প্ৰায়ভাগ তেনেকৈ ছালবোৰ কম ভাবে মানে কম বহুতৰ তেনেকৈ দেখা যায় গাহৰি আৰু বহুতৰে নহয় তেনেকুৱা আৰু প্ৰায় 80-90 কেজি হোৱাৰ পাছত এনেকুৱাকৈ দেখা দিয়ে মানে ছালবোৰ কিছুমান তেনেকুৱা আৰু সৰুতে তেনেকৈ দেখা যায় সৰুতে নেদেখিবলৈ আপোনালোকে কিছুমান কাম কৰিব পাৰে মই জনাই যাম অকমান পাছত তেনেকৈ আৰু বৰ্তমান হল কি এতিয়া গাহৰিৰ বেমাৰ এতিয়ালৈকে মানে ভালদৰে যোৱা নাই আৰু আমাৰ এইখিনিত মানে বহুতৰে গাঁৱত তেনেকৈ গাহৰিবোৰৰ বেমাৰ লাগিলে আৰু বেমাৰৰ ফলত মানে বহুত গাহৰি মৰি গ'ল তেনেকৈ তো মই মানে কি কৰি আছো কি কৰা নাই গোটেইখিনি আপোনালোকক দেখুৱাম তেনেকৈ আৰু আপোনালোকে যে গাহৰিকেইটা প্ৰায়ভাগ তেনেকৈ বেমাৰ হৈ থাকে মই দুটামান ভিডিও বহুত দিছিলো জইন্ডিছ নেমোনিয়া যোনটো নেকি হেৰি গাঁৱত বড়ি বনাই আপোনালোকৰ কেপচুল বনাই তো এইকেইটা আপোনালোকে খুৱাব পাৰে বুলি পেলাই আৰু জানে এইকেইটা গাঁৱত প্ৰায়ভাগ পাই যায় তেনেকৈ আৰু আপোনালোকৰ যদি তেনেকৈ প্ৰায়ভাগ আপোনালোকে পাৰিলে মানে এইকেইটা দিন অমিতা ব্যৱহাৰ কৰক অমিতা যদি ব্যৱহাৰ কৰা যায় অমিতাত মানে কি হয় বহুত ধৰণৰ বেমাৰৰ প্ৰতিৰোধ ইয়াত পোৱা যায় আৰু অমিতাক যদি খুৱাই থাকিব পাৰে নহয় আপোনালোকে গাহৰিকেইটা মানে স্বাস্থ্য পাতি একেবাৰে ভাল হ'ব ৰঙা তিল হৈ যাব গাহৰিকেইটাৰ স্বাস্থ্য পাতি আৰু প্ৰায়ভাগ যদি আপোনালোকে এমাহ দুমাহ মান যদি অমিতা খুৱাই আপোনালোকে চাবচোন গাহৰিকেইটা আপোনালোকৰ ছালবোৰ ৰঙা পৰি যাব কি ধুনীয়াকৈ তেজালি হৈ যাব আৰু আপোনালোকৰ গাহৰিকেইটা মানে খুব ষ্ট্ৰং হ'ব তেনেকৈ আপোনালোকে পাৰিলে মানে অমিতা এমাহ দুমাহ মান খুৱাই চাব আৰু তেনেকৈ আৰু জানে আপোনালোকে কিনা দানাৰকে অমিতাৰ দামটো বহুত কম আপোনালোকে পাই যাব 10-12 টকাত পাই যাব নতুবা কাৰোবাৰ ঘৰত আপোনালোকে কিবা কিবি দি পেলাই অমিতা আনিব পাৰে তেনেকৈ অমিতা আপোনালোকে বনাই ধুনীয়াকৈ চাউল কচু আৰু এইবোৰ আপোনালোকে হেৰি লগত কলৰ লগত ব্যৱহাৰ কৰি আপোনালোকে অমিতা দিবচোন আপোনালোকৰ গাহৰিকেইটা একেবাৰে স্বাস্থ্য পাতি ভাল হৈ যাব তেনেকৈ মই এতিয়া মানে এইকেইটা দিনত মই দেখুৱা নাছিলোঁ প্ৰায়ভাগ আপোনালোকক অমিতা মই প্ৰায়ভাগ ব্যৱহাৰ কৰি আছোঁ আৰু অমিতা দি আছোঁ এইকেইটা দিন গাহৰিকেইটা খুব মানে ভাল পায় খাবলৈ আৰু খুব মানে সিহঁতৰ মানে ভোক লাগে অমিতা খোৱালে মানে আৰু বহুত ভাল হয় গাহৰিকেইটা একচুৱেলি চেহেৰা পাতিবোৰ আৰু মাকক যদি খুৱাব পাৰে মাক গাহৰিক আৰু গাখীৰৰ কাৰণে বহুত ভাল আৰু মই কৈছিলোঁ গাখীৰৰ কাৰণে অমিতা বেষ্ট বুলি পেলাই আপোনালোকে সেইকাৰণে অমিতা মই ব্যৱহাৰ কৰিবলৈ প্ৰায়ভাগ দি থাকোঁ আৰু অমিতা দিলে মানে বহুত ধৰণৰ বেমাৰ মানে দূৰ হয় সেইকাৰণে আপোনালোকে অমিতা দিব ঠিক আছে বন্ধুসকল আৰু অকমান আগতে যে কৈ গ'লো হেৰি কথা আছিলে কি কৈছিলে আপোনালোকে কমেন্ট কৰি থকা বহুতে মানে তেনেকৈ আৰু আমাৰ গাহৰিকেইটা 3 দিন হল দানা খোৱা নাই আৰু এটাকে মৰি গৈছে তো এইটো বেমাৰটো পালে মানে কোনো ভাল কৰিব নোৱাৰে ইয়াতে সুইন ফিভাৰ লাগি গ'ল নতুবা সুইন ফ্লু বুলি কয় সেইকেইটা বেমাৰ লাগি গ'লে আৰু বচাব পৰাটো দূৰৰ কথা মানে আৰু যদি আপোনালোকে বচাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব লাগে গাহৰিকেইটা মানে যোনটো নেকি আপোনালোকে গড়াল যদি থাকে এই বেমাৰী গাহৰিটোক আপোনালোকে উলাই দিব লাগিব তাৰ পৰা আৰু নতুবা মাৰি পেলাই পুতি থব লাগিব আৰু তাৰ পিছতে আপোনালোকে খুব অমিতা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতে আপোনালোকে কি কৰিব লাগিব পটাছ পানী লগতে চূণ পানী এইবোৰ মানে গড়ালত মাৰিব লাগিব আৰু তেনেকৈ আৰু বহুত ধৰণৰ তেনেকৈ কাম কৰিব লাগিব আৰু লগতে আপোনালোকে জ্বৰৰ মানে জ্বৰৰ নহয় ফ্লৰা বুষ্ট বুলি কেপচুল আছে এইটো খুৱাই থাকিব লাগিব এইটো যদি খুৱাই খাই নহয় এইটো খুৱাই থাকিলে মানে ফ্লৰা বুষ্ট টেবলেটটো মানে গাহৰিকেইটাৰ মানে ইমিউনিটিটো বাঢ়ি আহে আৰু লগতে গাহৰিটো মানে দানা খোৱা মানে অকমান যদি বেমাৰ জ্বৰ যদি হৈ থাকে তো গাৰ পৰা মানে এইবোৰ বেমাৰ মানে আঁতৰি যায় আৰু লগতে পিলু কৃমি এইবোৰ মানে
গাহৰিৰ গাৰ পৰা মানে দূৰ হয় তেনেকৈ যদি ফ্লৰা বোল্টছ বুলি টেবলেট এটা আছে সেইটো আপোনালোকে খুৱাব পাৰে তো বহুতকে জনাইছিলোঁ মই এইটো টেবলেটটোৰ বিষয়ে বহুতে তেনেকৈ একচুৱেলি আনি পেলাই খুৱাই ভালো কৰিছে তো সেইকেইটা কাম কৰি থাকিলে মানে আপোনালোকৰ গাহৰি জ্বৰ বেমাৰ আৰু বহুত ধৰণৰ তেনেকৈ ভাল হৈ যাব মোৰ দানা কাটি হৈ যাব আৰু বৃষ্টিৰ নাই আৰু আপোনালোকৰ লগত আলোচনা কৰিম দুটামান কথা আৰু আপোনালোকে ক'ৰ পৰা চাইছে আপোনাক কমেণ্ট কৰি জনাব আৰু লগতে আপোনালোকৰ গাহৰি মাংসৰ বজাৰ কেনেকুৱা দাম কেনেকুৱা আপোনাক কমেণ্ট কৰি জনাব আৰু আমাৰ ইফালে বৰ্তমান হৈ আছে এতিয়া 210 টকামানকৈ জিন্দা ৱেটত দি আছে বহুত কম তথাপিও মানে নপুচাই তেনেকৈ ইমান দামত যদি গাহৰিবোৰ দিব লগা হয় আৰু তেনেকৈ আৰু একেবাৰে মানে লছ তেনেকুৱাকৈ আৰু 2 মাহমান আছে তেনেকৈ ভাল এটা বজাৰ ভাল এটা দাম পাব মানে আশা এটা আছে আৰু পোৱালিৰ দাম এতিয়া খুব যথেষ্ট বাঢ়িব এটা পোৱালিৰ দাম 6,500 মতা পোৱালিৰ দাম হৈ যাব প্ৰায় আৰু মাইকীবোৰ 5,500 তেনেকৈ হৈ যাব এতিয়া বহুতৰে একচুৱেলি পোৱালি মৰি গ'ল সেইকাৰণে মানে এতিয়া গাহৰিবোৰৰ দাম খুব বাঢ়িব আৰু লগতে বেপাৰীবোৰৰ মানে খুব দামৰ এতিয়া উঠাব লগা হ'ব গাহৰিবোৰ আগৰ নিচিনা মানে তেনেকৈ যদি বেমাৰটো বেছি তেনেকৈ হৈ গ'লে মানে গাহৰিবোৰ খুব মৰেতো সেইকাৰণে মানে গাহৰিবোৰৰ মানে প্ৰডাকশ্যনটো কম হৈ যায় তো সেইকাৰণে মানে গাহৰি বজাৰবোৰ দাম তেনেকৈ হৈ যায় এতিয়া লাহেকৈ হ'ব আৰু এতিয়া একচুৱেলি আমাৰ ইয়াতে কমেই হৈ আছে 400 টকা একচুৱেলি কিলো তথাপিও মানে কেতিয়াবা মানে বেপাৰীবোৰে বেমাৰী গাহৰি মৰা বা কম দামত পোৱাৰ কাৰণে 300 টকা 250 টকাটো গাহৰিবোৰ এতিয়া বিক্ৰী কৰে আৰু আপোনালোকৰ তেনেকুৱা হৈছে নে আপোনাক কমেণ্ট কৰি জনাব খুব কমত তেনেকৈ এতিয়া মানে এইকেইটা দিন গাহৰি খাব পাই আছে মানুহবোৰ আৰু ইয়াতে দেখিলে আপোনালোকে মই ইয়াতে অমিতা ঢালি দিলোঁ আৰু অমিতাখিনি ঢালি দিয়াৰ পাছতে মানে দানাখিনি অকণমান লৰাই দিলোঁ আৰু লৰাই দিয়াৰ পাছতে মানে ইয়াতে কচু দিয়া আছে লগতে অকণমান সিজিব দি পেলাই ইয়াতে কি কৰিম মই চাউল দি দিম চাউল দিয়াৰ পাছত মানে দানাখিনি ধুনীয়া হৈ যাব ধুনীয়া হোৱাৰ পাছত মানে মই কি কৰিম পাছতে গোটেইখিনি আপোনালোক দেখুৱাম দানাখিনি কেনেকৈ বনাই লওঁ তেনেকৈ আৰু এইটো পকা অমিতা পালোঁ পকা অমিতাটো অকণমান খাই দিব লাগিব এতিয়া আৰু এইটো যে দেখিছে আপোনালোকে ইয়াতে আছে মানে জুগুলি মই বেলেগৰ পৰা কিনি আনিছিলোঁ কিনি অনাৰ পাছত ইয়াতে চাউল দি দিলোঁ চাউল দিলে মানে কি হয় দানাখিনি মানে খুব ভালকৈ খাই হাতে আৰু খাহী গাহৰি এনেকৈ যদি অকল যদি জুগুলি আৰু চাউলৰ যদি বইল কৰি খুৱাব পাৰে খুব ভাল হয় আৰু ইয়াতে চাওক দানাখিনি কেনেকুৱা হৈ গ'ল এইখিনি দানা মানে কচু অমিতা চাউল আৰু ভাত মানে বহুত ইয়াতে ভালকৈ ইয়াতে মিক্স কৰিছোঁ আৰু লগতে আৰু পাছতে আপোনালোকে চাব পাৰে দেখুৱাই আছোঁ এইফালে চাপৰ যোনটো নেকি এই চাপৰ এবেগ মানে আনিছিলোঁ গুড়া খতম হৈ গ'ল গুড়া অকণমান আছে আৰু গডৰেজ এইকেইটা দিন মানে মই 2 দিনমান ব্যৱহাৰ কৰা নাই কিবা এটা কাৰণৰ কাৰণে ব্যৱহাৰ কৰা নাই আৰু সেইকাৰণে মানে আপোনালোকে চাওক চাপৰ দিলে কিন্তু গাহৰিকেইটা খুব ভালকৈ খায় আৰু পোৱালি দিয়াৰ পাছত চাপৰটো মানে দিব লাগে দিলে মানে খুব গাহৰিকেইটা মানে ভাল পায় খাই পেলাই আৰু যি কি নহওক তেনেকৈ আৰু বন্ধুসকল ভিডিঅ'টো কেনে পালে আপোনাক কমেণ্ট কৰি জনাব বন্ধুসকল আজিলৈ ভিডিঅ' ইমানেই আছিলে সকলোকে চবেই ধন্যবাদ থেংক ইউ সকলোকে বাই বাই লগ পাই আছোঁ নেক্সট নতুন এটা ভিডিঅ'ত আজিলৈ এৰিছোঁ দিয়া ইমান আছিল বাই বাই লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত